এতিয়া আমি পুনৰ মেণ্ডেলিভৰ পৰ্যাপ্ত তালিকাৰ কেইটামান কথাৰ ওপৰত গুৰুত্ব দিম। মেণ্ডেলিভৰ সময়ত কিমানটা মৌল আৱিষ্কাৰ হৈছিল? আচলতে কিতাপত পোৱা তথ্য মতে মেণ্ডেলিভৰ সময়ত প্ৰায় 63টা মৌল আৱিষ্কাৰ হৈছিল। এই 63টা মৌল আৱিষ্কাৰ হোৱাৰ ক্ষেত্ৰত সেই সময়তো বিভিন্নজন বিজ্ঞানীয়ে কিন্তু মৌল আৱিষ্কাৰৰ ওপৰত লাগি আছিল। কিন্তু তেওঁৰ তালিকাখনত 63টা মৌল সন্নিৱিষ্ট কৰিছিল। এতিয়া প্ৰথম কথা হ'ল কি, মেণ্ডেলিভ আচলতে মৌল বিভিন্ন ধৰণে প্ৰকৃতিয়ে বিভিন্ন ধৰণে ৰাখি থৈ দিয়ে আৰু সেইবিলাকক বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে আৱিষ্কাৰ কৰে। সেই সময়ত কিন্তু বিশেষ ডাঙৰ ডাঙৰ যন্ত্ৰপাতিবিলাক বা মানে পৰীক্ষাৰ কৌশলবিলাক তেতিয়াও আৱিষ্কাৰ হোৱা নাছিল। সেইকাৰণে মৌল সংখ্যা বহুত কমি আছিল। এতিয়া আহিলোঁ তালিকাখন প্ৰস্তুত কৰোঁতে কিহৰ ওপৰত গুৰুত্ব দিছিল। আচলতে মেণ্ডেলিভে তালিকাখন প্ৰস্তুত কৰোঁতে সদায় কিছুমান ধৰ্মৰ ওপৰত তেওঁ গুৰুত্ব দিছিল। সেই ধৰ্মবিলাক হৈছে কি, এক নম্বৰ কথা হ'ল ভৰ, 2 নম্বৰ কথা হ'ল কি ৰাসায়নিক ধৰ্ম, ভৌতিক ধৰ্ম। ৰাসায়নিক ধৰ্ম, ভৌতিক ধৰ্ম এইবিলাকো মেণ্ডেলিভৰ তালিকাৰ বিশেষ ধৰণৰ কিছুমান উপাদান আছিল। এতিয়া ৰুছ বিজ্ঞানী ডিমিত্ৰি আইভানোভিচ মেণ্ডেলিভে পদাৰ্থৰ ভৰ আৰু ৰাসায়নিক ধৰ্ম, ভৌতিক ধৰ্ম, পদাৰ্থবিলাকৰ মাজত থকা সাদৃশ্য এইবিলাকৰ ওপৰত ভিত্তি কৰি তালিকাখন প্ৰস্তুত কৰিবলৈ তেওঁ যোজা চলাইছিল। তেতিয়াও কিন্তু পূৰা তেওঁ কৰিব পৰা নাছিল, কাৰণ বহুদিন লাগিছিল তেওঁ। এতিয়া আকৌ আহিলোঁ মেণ্ডেলিভে মৌলসমূহৰ তালিকা প্ৰস্তুত কৰোঁতে কি ধৰণে ৰাসায়নিক ধৰ্ম সক্ৰিয়তা নিৰ্ধাৰণ কৰিছিল। মেণ্ডেলিভে সাধাৰণতে অক্সিজেন আৰু হাইড্ৰজেনৰ লগত মৌলবিলাকে কি ধৰণে যৌগ গঠন